প্ৰথম কথা হ'ল তেওঁলোকে আমতলা গাঁওখনত এই টুলুঙাৰ পৰা যিটো পিকনিক প্লেচ এটা মানে পিকনিক প্লেচ হয় ইয়াত এই ৰাস্তাটো PMJৰ আণ্ডাৰত এই ৰাস্তাটোৰে এই আমতলা গাঁওখনত তেওঁলোকে কোনো মানুহৰ পাৰ্মিশ্যন নলয় কৰে এই ডাম্পাৰবিলাক RSB তাৰপিছত ইয়াৰে কিছু বাসিন্দা দুই একজন দালাল চক্ৰই এই অবৈধ খনন পাহাৰ খনন কৰি আছিল তেওঁলোকে ম্যাদী পাট্টাৰ মাটি খনন কৰিছিল তেওঁলোকৰ ম্যাদী পাট্টাৰ মাটিখিনিও চিজ কৰাইছিল তেওঁলোকে বলপূৰ্বকভাৱে কিছুমান দালালে বাহুবল দেখে ৰাইজক অৱহেলা কৰে অৱমাননা কৰে তেওঁলোকে মাটিখিনি লৈ গৈ আছিল এতিয়া ৰাইজে বাৰম্বাৰ বাধা কৰাৰ পিছতো প্ৰশাসনক জনাৰ পিছতো আমি বন বিভাগক মৌখিকভাৱে অৱগত কৰাৰ পিছতো তেওঁলোকে মাটি নি আছে বন বিভাগ ইয়াত নিশ্চুপ ৰাইজ মানে একো কোৱা নাই তেওঁলোকে নিশ্চুপ ৰাইজৰ নিচিনা আছে তেওঁলোকে এটা বন বিভাগৰ দায়িত্বত আছে তেওঁলোকে এটা দায়িত্ব আছিল এই মাটিখিনি খনন কৰাৰ ৰোধ কৰাৰ কাৰণে তেওঁলোকে ৰোধ নকৰি তেওঁলোকে উচতনি দি পইচা পকেটত কাৰোবাৰ পকেটত সোমাই তেওঁলোকে মাটিখিনি অবৈধভাৱে দালাল চক্ৰক মাটিখিনি RSB কোম্পানীক লৈ যাব দি আছে বিক্ৰী কৰি আছে লগতে এই আমতলাৰ জনসাধাৰণৰ বহুত অসুবিধা হৈছিল এই ৰাস্তাটোৰে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ চলাচল হয় এই ৰাস্তাটোত এখন বাজাৰ আছে টুলিঙা বজাৰ ইয়াত এখন প্ৰাইভেট স্কুল আছে এখন প্ৰাইভেট স্কুল আছে ৰবি শংকৰ বিদ্যা মন্দিৰৰ ওচৰতে এখন চৰকাৰী LP স্কুল আছে তাৰপিছত এখন টুলিঙা বজাৰৰ ওচৰতে ৰত্নাবিদ আমাৰ ছোৱালী স্কুল আছে গাৰ্লছ স্কুল তাৰপিছত এখন দুৰ্গা প্ৰসাদ মেমৰিয়েল স্কুল আছে এইখিনি স্কুলত এইকেইখন স্কুলত অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংকটজনক হৈছে এই ছাত্ৰ ছাত্ৰীসকলৰ সংকটক তেওঁলোকে অৱমাননা কৰিছে তেওঁলোকে মানে ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবা নাই তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কি হয় হওক তেওঁলোকৰ পইচা ইনকাম হ'ব লাগে মুনাফা নিজৰ মুনাফা লুটিব লাগে গাঁওখনত তেওঁলোকে এনেকুৱা ৰাজ কৰি আছে আমতলাখনত কি মানুহ নাই নেকি আমতলাখন বাৰম্বাৰ বাধা কৰাৰ পিছতো তেওঁলোকে যে বলপূৰ্বকভাৱে নি আছে এতিয়াও সোমাইছে মোক যোৱা 19 তাৰিখে আমাৰ হালমাৰাৰ IC ছাৰে তেওঁলোকক IC ছাৰৰ পকেটত ৰাখি মোক ধমকি দিবলৈ দিছিল আমাৰ ওচৰৰে এজন বাসিন্দা তেওঁ হোমগাৰ্ডত চাকৰি কৰে হোমগাৰ্ডজনক নি তেওঁলোকে হোমগাৰ্ডৰ নাম্বাৰ দি তেওঁলোকে হোমগাৰ্ডক IC ছাৰে দিছে দালালজনৰ চাকৰিটো লাগে নে জনাম নেকি জনাব লাগে নেকি এতিয়া জনাম আপুনি এইবিলাক কামৰ পৰা বিৰত থাকক এজন CRPF নেতা CRPF জোৱান আছিল তেওঁ কিছুদিন আগতে ৰাষ্ট্ৰৰ প্ৰতি তেওঁ সন্মান পাইছিল তেওঁ কিছু টকাৰ সন্মান যিহেতু পাইছিল তেওঁ অজস্ৰ আছে তেওঁ চাকৰি কৰিছিল তেওঁ দেওক মাতৃ সেৱা কৰিছিল তেওঁ আজি এখন সৰু গাঁও কি ধৰণে অৱমাননা কৰিব পৰা হ'ল তেওঁৰ নামটো হিতেশ ৰায় আমি জানিবলৈ পাইছোঁ হিতেশ ৰায় আমতলাৰ এজন জড়িত আছে গোবিন্দ ৰায় বুলিয়া তেওঁ কামাৰপাৰাৰ আৰু এজন শিৱবাৰীৰ ল'ৰা আছে তেওঁলোকে মোক লাচিদে এজন আছে তেওঁলোকে মোক ভাবুকি দিছিল এই ৰাস্তাটোতে তেওঁলোকে কাম কৰিছে তেওঁলোকে মোক বিচাৰিছে মই বোলে ডেমাৰেজ দিব লাগিব মই কিয় দিম মই জনসাধাৰণৰ মানুহ মই ডেমাৰেজ দিব লাগে মই গাড়ী ৰাখিছোঁ মোৰ গাড়ীত ওচৰত মোক ছাইড দিয়া নাই কোনো এজন মানুহ ছাইড দিয়া নাই আজি ষ্টুডেণ্ট আমাৰ এক্সিডেণ্ট হৈছে দুটা এক্সিডেণ্ট হ'ল ইতিমধ্যে এওঁলোকৰ পিছতে উচিত তদন্ত কৰি তেওঁলোকৰ তেওঁলোকক গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা কৰিব লাগে শাস্তি প্ৰদান কৰিব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু লগতে ফৰেষ্টৰ যিহেতু মাটি হেৰি কৰিছে তেওঁলোকে ইয়াত কোনো হেৰি নাই তেওঁলোকৰ চালান নাই তেওঁলোকে আগতে নীৰৱ আছিল তেওঁলোকে আহি 4 দিন হৈছিল ফাৰ্ষ্ট টাইম হয়তো তেওঁলোকৰ ফাৰ্ষ্ট টাইমে একপক্ষীয় হৈ মোৰ ওচৰত অত্যাচাৰ চলাব বিচাৰিছিল মোৰ লগত অত্যাচাৰ কৰিব বিচাৰিছিল মোক মাতিছিল মই যোৱা নাছিলোঁ মই যোৱা 20 তাৰিখে মোক যোৱাকালি আছিল নেকি যোৱাকালি 21 তাৰিখে মোক মাতি নি মোক হালমাৰা পঞ্চায়তৰ সভানেত্ৰী বাইদেউ লগতে আমাৰ জিলা পৰিষদৰ ZPC লগতে মোৰ ৱাৰ্ডৰ মেম্বাৰ বিক্ৰম ৰায়ৰ সন্মুখত মোক অলপ গালি গালাজ কৰিছিল তেওঁ গালি গালাজ কৰিছিল আজি আহি তেওঁ অৱশ্যে মোক কৈছে যে মোৰ ভুল হৈছিল কিবা কাৰণত ভাবুকি এক ধৰণৰ ভাবুকি বুলি ক'ব পাৰি কিন্তু আমি ৰাইজৰ কাৰণে মৰিব পাৰোঁ মাৰিব পাৰোঁ বাছ
আৰু যিকোনো ক্ষেত্ৰত আমতলাৰ এনেকুৱা পৰিস্থিতিত সদায় আছোঁ আৰু সদায় থাকিম হয়নে ৰাইজ?